Hello guys, welcome back to my cooking channel. মই কৃষ্ণাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা টিপিকেল আছামিজ ডিছ তিল দিয়া মুৰ্গীৰ মাংস। গাহৰি নহয় কিন্তু দেই, মুৰ্গীৰ মাংসহে। দেখিছেনে কিমান টেষ্টি হৈছে? তাৰ বাবে মই ল'লোঁ আধা কেজি মাংস, 3টা আলু মই কাটি ল'লোঁ ডাঙৰ ডাঙৰকৈ, আৰু মই মাংসখিনি আগতে নেমু, হালধি, নিমখ দি মেৰিনেট কৰি ৰাখিছিলোঁ। আদা আৰু নহৰু মই এনেকৈ থেতেলিয়াই ল'লোঁ। পিঁয়াজ 3টা কাটিলোঁ, তিল দিলোঁ। পিঁয়াজ আপোনালোকে কম ল'ব পাৰে, কোনো কথা নাই। 4টা কেঁচা জলকীয়া, কাৰণ তিল দিয়ে গ্ৰেভি হ'বই, সেইকাৰণে আপোনালোকে কমাই ল'ব পাৰে। ইয়াতে মই 2 চামুচ তিল দিলোঁ, আৰু তিলখিনি যেতিয়ালৈকে ফুটি যায়, ফুটালৈকে মই ভাজি ল'ম। চাওক তিলখিনি মই ভাজি ল'লোঁ। যেতিয়ালৈকে ফুটিব, ক্ৰেকল হ'ব, আপোনালোকে গম পাবই। তেতিয়া বেছি সময় নাৰাখিব, লগে লগে বেলেগ এখন প্লেটত বাকি দিব। যদি সেইখনতে থৈ বেছি হিট পাই পেলাই জ্বলি যাব আৰু তিতা হৈ পৰিব। আৰু এইখিনি পটাত ধুনীয়াকৈ পিচি ল'ব। একদম ফাইন পেষ্ট নকৰিব, অকণমান দাৰদাৰা যিটো পেষ্ট থাকে, গোটা গোটা হৈ থাকে, তেনেকৈ আপোনালোকে পেষ্টটো কৰি ল'ব। কেৰাহী এখনত তেল গৰম কৰিলোঁ। প্ৰথমে মই আলুখিনি ভাজিলোঁ, তাৰপাছত মই চিকেনটো ভাজিম। মই এনেকৈ সদায় ভাজি লওঁ। মই কোনো ডাউট ৰাখিব নিবিচাৰোঁ যে চিকেনটো আধা সিজাকৈ থাকিলে, কাৰণ বহুত বেছি মছলা ইউজ কৰিলে কেতিয়াবা চিকেনৰ ভিতৰৰখিনি পিচটো যদি ডাঙৰ হয় সিজি নাযায়, নহয়নে? সেইকাৰণে মই এনেকৈ এক্সট্ৰাকৈ ভাজি লওঁ। আপোনালোকে এনেকৈ নাভাজি একেলগেও ভাজিব পাৰে, কোনো কথা নাই। পিঁয়াজ, আদা, নহৰু, মাংস গোটেইখিনি দি একেলগে ভাজিব পাৰে। বাট এনেকৈ বনালে ভাবাত লাগে বেছি সময় লাগিছে, বাট অতি সোনকালে কম সময়তে হৈ যায়, কাৰণ গোটেইখিনি ভাজিবৰ কাৰণে খুব বেছি 5-10 মিনিট সময় লাগে। চাওক বাতি এটাত মই অকণমান জিৰা, অকণমান ধনিয়া পাউডাৰ আৰু অকণমান চিকেন মছলা দিলোঁ। এইখিনি অপশ্যনেল হয়, এইখিনি নহ'লেও আপোনালোকে ধুনীয়াকৈ ৰেচিপিটো বনাই খাব পাৰে। আৰু মই পানী গুলি সেইখিনি ৰাখি দিম। এতিয়া চাওক মাংসখিনি হ'লে এইখিনি মই এতিয়া কাঢ়ি ৰাখিম। কাঢ়ি ৰখাৰ পিছত একেখিনি তেলতে মই পিঁয়াজ ভাজিম গ্ৰেভিটোৰ বাবে। চাওক একেখিনি তেলতে মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি গল্ডেন ব্ৰাউন নকৰোঁ, তাতকৈ কম কৰিম, যিহেতু এইটো ডিছত অকণ মিঠা মিঠা ভাৱটো থাকিলে ভাল লাগে। তিলৰ অকণমান তিতা নিচিনা ভাৱটো থাকে, সেইকাৰণে গল্ডেন ব্ৰাউন কৰাৰ কোনো দৰকাৰ নাই। চাওক ধুনীয়াকৈ পিঁয়াজৰ পানীখিনি শুকোৱালৈকে, ৰংটো চেঞ্জ হোৱালৈকে মই ভাজিম। মছলাখিনি মই পানীত গুলি ৰখাৰ বাবে কিমান ফুলি গ'ল দেখিছেনে? আপোনালোকেও এনেকৈ ল'ব, আৰু ল'লে তেতিয়া আপোনালোকৰ মছলা কেতিয়াও নাজ্বলে। চাওক গাজ টেঙা এনেকৈ গোল গোলকৈ কাটি ফ্ৰিজৰ ভিতৰত ভৰাই ৰাখিছিলোঁ। বহুত দিনেই হ'ল, মাহেই হ'ল। আপোনালোকেও এনেকৈ ৰাখিব পাৰে। চাওক মাংস, আলু, জলকীয়া আৰু আদা নহৰু অলপমান দি মই আকৌ মিক্স কৰিম। ইয়াতে মই এতিয়া গুলি থোৱা মছলাখিনিও এড কৰি দিম। এনেকৈ কৰি ইমান টেষ্টি লাগিছে নহয়নে? যোনে চিকেন ড্ৰাই ফ্ৰাই মছলাৰ সৈতে বনাব নাজানে, তেওঁলোকে এনেকৈ কৰিও মাংস বনাব পাৰে। আজি মই আপোনালোকক এটা ডিছত 3টা মাংস কেনেকৈ বনাই সেইটোকে দেখালোঁ। চাওক কি ধুনীয়া লাগিছে নহয়নে? অকণমান ঢাকোন দিব 4-5 মিনিটৰ কাৰণে। যেতিয়া পিঁয়াজখিনি পূৰা গলি যাব, তেতিয়া আপোনালোকে চিকেন মছলা ড্ৰাই ফ্ৰাই ইউজ কৰিব পাৰে, আৰামছে খাব। তিলখিনিত মই পানী দিলোঁ, আদা নহৰুখিনি দিলোঁ, জলকীয়া দিলোঁ, দি পেলাই মই মিক্স কৰি পেলাই তাতে এড কৰিম। তিলখিনি অলৰেডি ভাজিয়ে থৈছোঁ, সেইকাৰণে মই পানী দি পেলাই মিক্স কৰিছোঁ, যাতে বেছি ভাজ খাই তিতা হৈ নাযায়। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওক ঢাকোনখন উঠাই দিলোঁ। এতিয়াতে যিটো পৰিস্থিতিত আছে গ্ৰেভিখিনি, আপোনালোকে এনেকৈ কৰিও খাব পাৰে। যোনে বেছি গ্ৰেভি বেয়া পায়, এনেকৈ কৰি আৰামছে খাব পাৰে। মই গাজ টেঙাখিনি এনেকৈ দি দিলোঁ। দিয়াৰ পাছত যাতে গাজ টেঙাটো মাংসত নাহে, জাষ্ট ফ্লেভাৰটো আহে, তেনেকুৱা কৰি মই দিছোঁ। অকণমানেই দিছোঁ, গোন্ধটো আহিলেই যথেষ্ট। গাজ টেঙাটো যিমানেই নিসিজক ভাঙি নাযায়, এনেকৈয়ে থাকিব। এতিয়া মই গৰম পানী অকণমান দি দিলোঁ গ্ৰেভি বনাবৰ বাবে। আপোনালোকে যদি গ্ৰেভি নাখায়, তেতিয়াহ'লে তেনেকৈ ফ্ৰাই কৰি খাব পাৰে ধুনীয়াকৈ। তেনেকৈ খায়ো বিৰাট টেষ্টি লাগে। চাওক আমাৰ গ্ৰেভি ৰেডি।
কি ধুনীয়া হৈছে নহয়নে? এতিয়া মই জিঞ্জাৰ জুলিয়ানছ আৰু মান ধনিয়া অকণমান দি ঢাকোন মাৰি ৰাখি দিম। গেছটো মই ফ্লেম অফ কৰি দিম 5-10 মিনিটমানৰ পিছত। তেতিয়া ধোঁৱাটো শেষ হৈ যাব, তেতিয়া মই এইটো আনকভাৰ কৰি প্লেটিং কৰি বেয়া চাওক মই প্লেটিং কৰিছোঁ ধুনীয়া এটা বাতি। আপোনালোকে এনেকৈ প্লেটিং কৰিব, নিজেও খাব, বেলেগকো খুৱাব। যিমান ধুনীয়া বাচনত আপোনালোকে প্লেটিং কৰে সিমানে খাবলৈ বেছি টেম্পটেটিং লাগে নহয়নে? টেষ্টিও লাগে, খায়ো ভাল লাগে। আপোনালোকে এনেকৈ নিশ্চয় বনাই খাব আৰু মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। এয়া চাওক ফাইনেল লুক মোৰ ডিছটো কেনেকুৱা পালে জনাবলৈ নিশ্চয় নাপাহৰিব। থেংকছ ফৰ ৱাচিং।